নমস্কাৰ, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ পিছফালে যে কেইজনীমান মহিলা আছে আপোনালোকে দেখিছেনে বাৰু? সিহঁতে আজি আমাৰ বেহাৰ তুলিছে। আগৰ ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে আমাৰো 10 বিঘা বেহাৰ আছে বুলি। সেইটোকে ইহঁতক তুলিব দিছোঁ। আমাৰ ইয়াত বেহাৰবিলাক আচলতে আমি ঠিকা চিষ্টেম তুলিব দিওঁ। যদি সিহঁতে 1 বিঘা বেহাৰ তুলি দিয়ে আমাক, তেনেহ'লে 1000 কৰি টকা দিব লাগে। যোৱা বছৰ মানে আমাৰ বেহাৰ বহুত ভাল হৈছিল, কিন্তু এইবাৰ বৰ বেছি ভাল নহ'ল, কাৰণ বৰষুণ নাই যে, সেইটো কাৰণে ইমান বেছি ঠিক নহ'ল। আৰু আমাৰ ইয়াতে বেহাৰ তুলি দিয়াৰ ফলত সিহঁতক 2 বাৰ কৰি চাহ দিব লাগে। ৰাতিপুৱা এবাৰ আৰু আবেলি এবাৰ। ৰাতিপুৱাৰ চাহ আনিছোঁ মই সিহঁতক, সিহঁতে এতিয়া খাবলৈ আহিছে। আমাক মাকৈ দি চাহ দিলেও হ'ব, সেইটো কাৰণে মই মাকৈ দি চাহ আনিলোঁ। মল্লিকা 3 দিন পিছত আমাৰ বেহাৰবোৰ এনেকৈ এঠাইত জমা কৰিলোঁ। ইমানবোৰ বেহাৰ অকলেতো নোৱাৰোঁ, সেইটো কাৰণে আৰু 2জন ভতিজা বোৱাৰীকে মাতি আনিলোঁ। গোটেইকেইজনে এনেকৈ বেহাৰবোৰ আমি এঠাইত জমা কৰি আছোঁ। চাওক, আমাৰ ইয়াত এনেকৈ বেহাৰবোৰ আমি জমা কৰোঁ। আপোনালোকৰ তাত বাৰু কেনেকৈ কি কৰে সকলো কথা জনাই নিশ্চয় কমেণ্ট এটা কৰিব। আমাৰ ইয়াত পুৰুষতকৈ মানে মহিলাবিলাকে এইবিলাক কাম অলপ বেছিকৈ কৰে। চাওকচোন, এনেকৈয়ে আমি এঠাইত জমা কৰিলোঁ আৰু গাড়ী আহিছে। আমি এতিয়া বেহাৰবোৰ মাৰাণ মাৰিম। আজি কিন্তু বেলেগ মানুহ মতা নাই, কাৰণ সৰু সুৰা কাম কিছুমানত আমি 2জনে কৰোঁ, মানে মোৰ মানুহজন আৰু ময়ে অলপ লাগি দিছোঁ। নহ'লে উপায় নাই, সদায়তো মানুহ পাবলৈও টান। চাওক, মাৰাণ মাৰা হৈ গ'ল। এতিয়া বেহাৰবিলাক ঘৰত লৈ যাম। ঘৰত আনি বেহাৰবিলাক শুকাব দিলোঁ। চাওকচোন, এইটো আৰু দেওৰৰ ল'ৰা, সি অলপ মানে থিৰকৈ নাথাকে যে, মোৰ লগত ইমান সমানে লাগি দিছে। সকলো কামতে মানে সি দুষ্টামি, ভালো লাগে দিয়াচোন। সি মানে কথা নুশুনে, যিকোনো কাম কৰিলে দৌৰি আহিব, ইটো কৰিব সিটো কৰিব। চাচোন, মোতকৈ সিহে যেন বেছিকৈ কৰিব, তেনেকুৱা কৰিছে। চাওকচোন, আমাৰ এতিয়া বেহাৰবোৰ শুকা হ'ল, বস্তাত ভৰাই থৈ দিম। এইটো বছৰৰ কাৰণে আৰু বেহাৰৰ কাম শেষ হ'ল। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক এটা কৰিব। পিছৰ ভিডিঅ'ত লগ পাম। ধন্যবাদ।